নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসামিজ গভৰ্ণমেণ্ট জব এই মুহূৰ্তত আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত আপোনালোকৰ PWD মানে আপোনালোকৰ বিভাগৰ পৰা যিটো পাব্লিক আপোনালোকৰ যিটো বিল্ডিং আপোনালোকৰ যিটো বিল্ড কোম্পানী বা আপোনালোকৰ যিটো বিভাগ আছে তাৰ পৰা কিছুমান ভেকেন্সি মুকলি কৰিছে আপোনালোকৰ যি PWD বিভাগৰ দেখিব পাইছে আৰু এই ভেকেন্সিসমূহ আপোনালোকৰ আসাম পাব্লিক সাৰ্ভিস কমিশন মানে APSC আণ্ডাৰত এক্সাম পতা হ'ব আৰু কি ভেকেন্সি লগতে কেনেদৰে আবেদন কৰিব লাগিব এজ ক্ৰাইটেৰিয়া কি হয় কোৱালিফিকেশ্যন কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আহক কাজিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিব পাইছে ভেকেন্সিখিনি আহিছে মই আপোনালোকক কৈছোৱে PWD আসাম ৰিক্ৰুটমেণ্টৰ পৰা আহিছে 80টা মেকানিকেলৰ ভেকেন্সি আছে আপোনালোকে দেখিব পাইছে লাষ্ট ডেট দি আছে 5/6/2024 মে মাহৰ 5 তাৰিখ জুন মাহৰ 5 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আসাম পাব্লিক সাৰ্ভিস কমিশন APSC আণ্ডাৰত ভেকেন্সিখিনি আহিছে আৰু আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা পাৰিব আৰু যদি নোৱাৰে আমাক কমেন্ট কৰিব আমি আপোনালোকক আবেদনসমূহ কৰি দিম ইয়াৰ লগত দেখিব যে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ কাৰণে আছে 80টা ভেকেন্সি কেটেগৰী আছে আপোনালোকৰ ভেকেন্সি কিন দেখিছে ইউআৰ কেটেগৰী কাৰণে 44 OBC MBC কাৰণে 25 ভেকেন্সি আছে OBC MBC কাৰণে কৈছোৱে আৰু যেটো আপোনালোকৰ SC কাৰণে এটা আছে ST প্লেনৰ কাৰণে 5টা ST হিলৰ কাৰণে 4টা কৈ ভেকেন্সি ST হিলৰ কাৰণে 4টা কৈ ভেকেন্সি আপোনালোকে দেখিব পাব আৰু নেম অফ ডিপাৰ্টমেন্ট আপোনালোকক কৈছো PWRD পাব্লিক ওয়াৰ্কছ বিল্ডিং নেশনাল হাইৱে ডিপাৰ্টমেন্ট আৰু স্কেল অফ পে দিয়া হ'ব 14000 পৰা 60500 টকা লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 5700 টকা আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ বয়সৰ সময়সীমা 21 পৰা 38 বছৰ ভিতৰত হ'ব লাগিব লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ পাব কিমান বছৰ পাব মই কথা জনাই দিছো SSC কাৰণে 5 বছৰকৈ মানে 43 বছৰলৈকে আবেদন কৰিব পাৰিব OBC কাৰণে 3 বছৰ OBC MBC কাৰণে 3 বছৰ 41 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু PWBD কাৰণে 10 বছৰ মানে 48 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 3 বছৰ এখন মেকানিকেল আৰু ইঞ্জিনিয়াৰিং কৰা ডিপ্লোমা সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব যদি আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু আসামিজ ল্যাঙ্গুৱেজটো আপোনালোকে জনাৰ প্ৰয়োজনীয় আছে আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত জেনেৰেল আৰু ইউৰোপিয়াছৰ কাৰণে 297 টকা 20 পইচা SSC OBC MBC কাৰণে 197 টকা 20 পইচা PPL কাৰণে 47 টকা 20 পইচা PWBD কাৰণে 47 টকা 20 পইচা পেমেন্ট মোড আপোনালোকে অনলাইন যোগে পাৰিব আৰু যদি ইন্টাৰেষ্টেড দেন আপোনালোকে APSC অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পায় লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ ভিডিঅ' প্ৰতিদিনে পাই থাকিব আজিলৈ ভিডিঅ'ত লগ পাম